हेलो एभ्रिवान, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' দিম বুলি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ভিডিঅ'টো শ্বুট কৰিছোঁ গোলাঘাটৰ পৰা। আজি যোৰহাটৰ পৰা গোলাঘাট আহিছোঁ। মোৰ ছোৱালী এটা ৱৰ্কশ্বপ দিছিলে মেকআপৰ গোলাঘাটতে আৰু তাৰে আজি লাষ্ট ডেট হয় আৰু সেইবাবে ভাবিলোঁ ময়ো আজি যাওঁ। সিহঁতি ফটোশ্বুট কৰি আছে আৰু বিশেষ এটা কাৰণতো আচলতে মই ইয়ালৈ আহিছোঁ। কাৰণটো হৈছে প্ৰিয়ংকা ফুকনক লগ কৰিবলৈ ইউটিউবাৰ, কাৰণ তাইক মই বহুত দিনতে লগ পাইছিলোঁ। আপোনালোকে আগৰটো ভিডিঅ'ত দেখিছিলে চাগে, কাৰণ তাইক আমাৰ ঘৰলৈ গৈছিলে ফটোশ্বুটৰ কাৰণে। তাৰপিছৰ পৰা আচলতে আমাৰ এটা ভাল বন্ধুত্ব নিজৰ ঘৰৰ নিচিনা হৈ গৈছিলে আৰু মাজে মাজে ফোন কৰি কথা পতা হয়। আজি তাইও আহিছে, তাইও শিকিছিলে ইয়াতে 5 দিনীয়া ৱৰ্কশ্বপটো আৰু তাইও আহিছে, আদিও আহিছে আৰু সিহঁতকো লগ পাম বুলি আহিলোঁ। আচলতে লগ পাই কি কৰোঁ দিনটো আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। যোৰহাটৰ পৰা গোলাঘাটলৈ লগ কৰিবলৈ আহিছিলোঁ। লগতে বৰমাক আজি লগ পাই বহুত ভাল লাগিলে। বহুত দিনৰ মূৰত লগ পাইছোঁ। মানে পুৰা এক্সাইটেড হৈ আছিলোঁ একদম। লগ পাম বুলি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ আৰু বৰমা ছোৱালীজনী শিৱাংগী ভণ্টিক কৈ পঠিয়াইছিলোঁ যে মাতি দিবলৈ, লৈ আহিবলৈ, আৰু আজি লৈ আহিলে ভাল লাগিলে। সেইকে যামেই আৰু এতিয়া আৰু এগৰাকী বৰমাক লগ পাই বহুত ভাল লাগিলে। আজি প্ৰথম পাইছোঁ যদিও আগৰ পোৱা নিচিনা লাগিছে, বহুত মৰমীয়াল। সকলোৱে বৰমাৰ চেনেলটো মৰম দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজি আহিছোঁ এওঁলোকৰ ঘৰলৈ আৰু ঘৰটো বহুত ধুনীয়াকৈ বনাইছে। মই ভিডিঅ'ত অকণমান দেখাই দিম বাৰু আৰু বহুত ভাল হয়। একেলগতে অলপ দেৰি টাইম স্পেণ্ড কৰিলোঁ, ভাল লাগিলে। আৰু কিবা এটা কৈ দিয়ক মোৰ চেনেলটো। এওঁলোকো আহিলে মোকো ভাল লাগিলে বাৰু, আমি চিনাকি হ'লো নতুনকৈ। প্ৰিয়ংকাই আচলতে খুব মৰমেৰে এটা কেক বনাই লৈ আহিছিলে আৰু কেকটো ধুনীয়াৰ লগতে খাবলৈও কিন্তু বহুত টেষ্টি হৈছিলে। সকলোৱে কেকখিনি কাটি মেলি এনজয় কৰিলোঁ আৰু কেকখিনি খোৱাৰ পিছত আমি খানা খাবলৈ বহিলোঁ টেবুলত আৰু খানা খাই আমি ঘৰলৈ উভতি আহিলোঁ। হেল্ল' এভ্ৰিৱান, ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ ঘৰৰ পৰা আৰু যাবলৈ ওলাইছোঁ মই আঠখেলীয়া নামঘৰলৈ। আৰু আঠখেলীয়া নামঘৰলৈ আচলতে ভাদ মাহৰ এইটো শেষটো দেওবাৰ, ভাবিলোঁ সেইকাৰণে এইবাৰ আঠখেলীয়া নামঘৰৰ পৰা আহোঁগৈ আৰু তাৰ পৰিৱেশটো মই আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া আমি আহি আছোঁ। আঠখেলীয়া নামঘৰত সেইদিনাখন বহুত মানুহ হৈছিলে আৰু খুব ভাল লাগিলে আঠখেলীয়া নামঘৰত এইকণ সময় পাৰ কৰি। তাতে ধুনীয়াকৈ চাকি জ্বলালোঁ, শৰাই দিলোঁ। তাৰপিছত আমি আহিলোঁ গোলাঘাটৰ জাইকা ৰেষ্টুৰেণ্টলৈ। আপোনালোকো আহিব পাৰে, গোলাঘাটতে আছে। ইয়াৰ খানাটো বহুতেই টেষ্টি হয়, চিম্পুল খানা আৰু আমি খাইছিলোঁ লগতে হাঁহ মাংস। যদি আপোনালোকে ভাবে ইয়ালৈ আহিব পাৰে। আমি আহি পালোহি আৰু এতিয়া বাজিছে 6টা। ফ্ৰেছ হৈ ল'লোঁ অকণমান, যিহেতু দিনটো বহুত গৰম। ফ্ৰেছ হৈ ভাবিছোঁ অকণমান ৰেষ্ট লৈ লওঁ। অৱশ্যে দিনটো আঠখেলীয়া নামঘৰত টাইমকণ পাৰ কৰি বহুতেই বেছি ভাল লাগিলে, কাৰণ আঠখেলীয়া নামঘৰলৈ বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ আৰু আজি যিহেতু যাব পাৰিলোঁ সেইবাবে মোৰ মনটো খুবেই ভাল লাগি আছে। আৰু ভাবিলোঁ ভিডিঅ'টো মই ইয়াতে শেষ কৰি দিওঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব